মই কেনেকৈ বইল চিকেন বনাওঁ আজি তাকেই দেখুৱাম। তাৰ কাৰণে ইয়াতে লৈছোঁ মই বিলাহী, ৰচুন, আদা, পিঁয়াজ আৰু জলকীয়া। এই গোটেইখিনি মই প্ৰথমে পিচি ল'ম। মই ইয়াৰ লগতে জালুক কেইটামান আৰু গোটা জিৰা কেইটামানো দি দিছোঁ, লগতে গোটেইখিনি একেলগে পিচি ল'ম। এয়া ৰেডি হৈ গ'ল পিচি মেলি। এতিয়া কেঁচা মাংস কেইটুকুৰাত মই জাষ্ট অকণমান তেল দিছোঁ, আপোনালোকে নিদিবও পাৰে, এইটো অপশ্যনেল হয়। ইয়াতে মই হালধিও অলপমান দি সানি ল'ম। এতিয়া কেৰাহীখনত পেষ্টটো দি দিম। ইয়াত মই পানী এড কৰি দিছোঁ। আপোনালোকে যিমান পৰিমাণৰ পানী দিয়ে সেইটো নিজৰ ওপৰত কথা। ইয়াতে মই কাটি লোৱা আলুখিনি দি দিম। আৰু ইয়াতে মই কেঁচা মাংসখিনিও দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। এইখিনি উতলাৰ পিছত মই ঢাকনিৰে ঢাকি সিজিবলৈ দিম। এয়া বইল মাংস সিজিলে আৰু এতিয়া মই ইয়াতে ধনিয়া দি অলপ লৰাই দিছোঁ। খাবলৈ খুব টেষ্টি লাগিলে আপোনালোকেও বনাই খাব পাৰে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।